তো হেই গাইজ কি খবৰ আশা কৰোঁ সকলো ভালে আছে আৰু মোৰো ভাল আৰু আজি হৈছে 25 তাৰিখ আৰু আমাৰ ইয়াত হৈছে এখন মেলা হৈ আছে মানে 3 দিন ধৰি হৈ আছে 23 তাৰিখ 24 তাৰিখ 25 তাৰিখ যেহেতু আজি 25 তো আজি লাষ্ট দিন হয় তো আমিও যাম তাত চাবলৈ আৰু আপোনালোককো দেখাম আৰু মেলাত কি ওলায় আপোনালোকেতো গোটেইখিনি জানে কি ওলায় আৰু আপোনালোকক দেখাম চাব গোটেইখিনি ভিডিঅ'টো আৰু সম্পূৰ্ণকৈ চাব ভিডিঅ'টো তেতিয়ালৈ ভাল লাগিব আৰু এতিয়া ওলোৱা নাই আমি বৰ্তমান ঘৰতে আছোঁ তো জলদি ভাত চাত বনাই লওঁ তাৰপাছত মেলাত চাবলৈ যাম তো বেছি দেৰি নকৰি ব্লগ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ আৰু শেষলৈকে চাব তো গাইজ আৰু এতিয়া মেলাত আহি গ'লোঁ আমি ডাইৰেক্ট মেলাতে আপোনালোকক ভিডিঅ'টো ৰেকৰ্ড কৰিব ল'লোঁ তো ইয়াৰ মেলাত আহি গ'লোঁ ইফালে চালোঁ যে খিচিৰি খুৱাই আছে আৰু আমি খিচিৰি এতিয়া নাখাওঁ বাৰু পাছতকৈ খাম তো ইয়াত দেখিছেনে আমি অলপ ফুৰি লওঁ ভাবিলোঁ কি লওঁ আপোনালোকক দেখাম তো চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু ইফালে খিচিৰি খুৱাই আছে চবেই খাই আছে বাৰু তো ব'লক আৰু এইফালে আমি ফটো দোকানত আহি গ'লোঁ ফটো ল'বলৈ তো কেইখনমান ফটোও ল'লোঁ আপোনালোকক কি ফটো লৈছোঁ গোটেই মানে ভগৱানৰ ফটো লৈছোঁ আৰু কেইখনমান চিনাৰী ফটো আৰু ফটো চটো লৈ মেলি অলপ ফুৰিলোঁ আমি আৰু ইফালে মানে খেল চেল হৈ আছে আৰু কিবাকিবি আৰু চালোঁ যে মণিহাৰী আহিছে তো মণিহাৰীটো চাই মানে ৰখিব নোৱাৰিলোঁ মণিহাৰী বস্তুটো ছোৱালী মানুহ মানে চালে লৈয়ে আৰু তো ময়ো এনেদৰে মণিহাৰী কেইটামান বস্তু ল'লোঁ লাগতিয়াল তো ইফালে টেডি বিয়াৰ কেইটা ল'ম বুলি ভাবিলোঁ গাইজ বহুতে দাম কৈ আছে মানে কমাব নিবিচাৰে আৰু মেলাত জানেইতো আপোনালোকে কিমান দাম কয় তো ভাল লাগিছিলে বাট নল'লোঁ টেডি বিয়াৰ কেইটা তো এনিৱেজ কেতিয়াবা ল'ম আৰু এইফালে চাইছেনে কি ধুনীয়া লাগিছে টেডি বিয়াৰ কেইটা এইফালে লভ ভাল লাগিছে কিন্তু আৰু ইফালে মায়ে বোলে মিঠা পান খাব মিঠা পান এটা লৈ লওঁ তাৰপাছত আৰু কি দেখাম আপোনালোক চাই থাকক আৰু এইফালে খিচিৰি বনাই আছে কিমান মানুহে খিচিৰি বনাই আছে দেখিছেনে ৰাতিপুৱাৰ পৰা বনাই আছে খিচিৰি আৰু মানুহে খায়ে আছে আৰু এইফালে চকৰি তো সৰুতে লৈছিলোঁ এইবোৰ বস্তু কিন্তু এতিয়া নলওঁ যদি ভিডিঅ'টো ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই